হেল্ল' গাইজ, শিখা ডেইলি ভ্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ হৈছে সৰস্বতী পূজাৰ আগদিনা ৰাতিৰ পৰা। আৰু ৰাতিয়ে মই গোঁসানী আৰু মোৰ কাপোৰ দুইযোৰ প্ৰেছ কৰি লৈ কোচ চুচ কৰি থৈ দিছোঁ, কিয়নো ৰাতিপুৱা টাইম নহ'ব, ৰাতিপুৱা স্কুল যাব লাগিব আৰু ঘৰ দুৱাৰ মুচিব লাগিব। সেইটো কাৰণে মই ৰাতিয়ে কৰি থ'লোঁ। আৰু যিহেতু গোঁসানীহঁতৰ স্কুলত সৰস্বতী পূজা নাপাতে, সেইটো কাৰণে ভাবিলোঁ কোনোবা এখন স্কুলত নি পেলাই তাইক সৰস্বতী মাৰ ওচৰত সেৱা কৰাব লাগিব। আৰু সেইটোকে পাপাকে ক'লে যে আমি য'ত আমাৰ সপোনৰ ঘৰখন বনাই আছোঁ তাৰ ওচৰতে LP স্কুল এখন আছে, তাতো পাতিছে, তাতে গৈ সেৱা কৰিব পাৰিব আৰু লগতে মই মিস্ত্ৰীৰ কামো চাব পাৰিম। আৰু সেইটো কাৰণে আমি তালৈকে গ'লোঁ। তাত সেৱা কৰি উঠাৰ পিছত আমাৰ বাহঁতৰ ঘৰো তাৰ পৰা বেছি দূৰ নহয়। বায়ে ফোন কৰিলে যে তহঁতে তাত আছ যেতিয়া ইয়ালৈকে আহ, কিয়নো সিহঁতৰ চোতালতে বুলি ক'ব পাৰি LP স্কুলখন আছে আৰু তাত খিচিৰি খুৱাব, তহঁতে ইয়াতো সেৱা কৰিব পাৰিবি আৰু খিচিৰি খাই যাবি আহ। আৰু ফোন কৰাৰ পিছত আমি তিনিওটা তালৈকে গৈ সৰস্বতী মাক সেৱা কৰি উঠাৰ পিছত খিচিৰি খাবলৈ বহিলোঁ। খিচিৰিৰ লগত আছিল চব্জি, বিলাহী টপ আদি, আৰু খিচিৰিখিনি বহুত টেষ্টি হৈছিল যে, আৰু মানুহো বহুত হৈছিলে। আমি ফাৰ্ষ্টতে বহিছোঁ, তাৰপিছত আৰু অলপ মানুহ আছিলে। দেউৰীয়া দ্বীপ হৈছে, দেখিছেনে কিমান মানুহ, আৰু সকলোবোৰ এনেকৈ একেলগে বহি খাইতো বহুত ভালেই লাগে। আৰু আমাৰ গোঁসানীক দেখিছেনে মেখেলা চাদৰ পিন্ধি, আৰু এইটো হৈছে আমাৰ দেহা বাৰ ল'ৰা। এয়া আৰু যিহেতু সৰস্বতী পূজাত সকলোবোৰ স্কুলতে খিচিৰিয়ে হয় আৰু বহুত টেষ্টি হয় দেই খিচিৰি, সৰস্বতী পূজাৰ খিচিৰিখিনি। ইয়াত দেখিছেনে সকলোবোৰ বহিছে খাবলৈ। এয়া আমাৰ বা হয় দেই, এয়া আৰু দেউৰীয়ে দি ফুৰিছে। এয়া সকলোবোৰ খাবলৈ বহিছে, খোৱাত ব্যস্ত আৰু চবে খাই আছে। আৰু আমাৰ প্ৰথমৰ ট্ৰিপটো খাই থোৱাৰ পিছত ছেকেণ্ড ট্ৰিপ বহিবলৈ কাৰণে সাজু হৈছে, আৰু চাফ চাফাইও চলিছে পূৰা। আৰু আমাৰ বাক দেখিছেনে ইমানডাল ঝাৰু লৈ চাফা কৰিব গৈছে, তাইক চাবচোন, দেখিছে। আৰু চাফ চিকুণ কৰি ছেকেণ্ড ট্ৰিপৰ মানুহখিনি বহাত লাগি গ'ল। আৰু তাৰপিছত শেষ হৈ উঠাৰ পিছত দেখিছেনে বান্দৰবোৰো ৰখি থাকিব পৰা নাই, খিচিৰিৰ গোন্ধত বান্দৰো আহি গৈছে। এয়া তাত বান্দৰ বহুত দেই, একো পাতিবই নোৱাৰে। আৰু দেখিছেনে কিমান বান্দৰ ঘূৰি ফুৰিছে, টিঙৰ ওপৰত আৰু আছে। আৰু তাৰপিছতে বাৰ দেউৰেকে ক'লে যে ওচৰতে আৰু এখন সৰস্বতী পূজা আছে, তাত তহঁতকো দেখাই আনোগৈ ব'ল, গোটেইকেইটা ওলা। আৰু আমি গোটেইকেইটা তালৈ যাবলৈ ওলালোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ ইমানতে, বাই।